বন্ধু বান্ধৱীসকল সকলোকে সুপ্ৰভাত জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভাল পোৱাটো কোনো পাপ নহয়, ই এটা স্বৰ্গীয় অনুভূতি। কাৰোবাক ভাল পোৱাটো ভুল নহয়, চকু মুদি বিশ্বাস কৰাটোহে ভুল। কাৰণ যাকেই বেছি বিশ্বাস কৰা যায় তেওঁৱে বেছি আঘাত দিয়ে। ভাল পোৱা সকলোৰে জীৱনলৈ আহে, কিন্তু সকলোৱে ধৰি ৰাখিব নোৱাৰে। ভাল পোৱাক সন্মান কৰিব লাগে, মনৰ গভীৰতাক উপলব্ধি কৰিব লাগে। সঁচা ভাল পোৱা তাক কয় য'ত কোনো স্বাৰ্থ জড়িত হৈ নাথাকে বা যি নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে। যেতিয়াই বিশ্বাসত আঘাত লাগিব তেতিয়াই সম্পৰ্কবোৰতো ফাট মেলিব। সন্দেহ এটা ভুনপোক, যি এবাৰ যদি বাহ লয় তেতিয়া আমি ক'ব নোৱাৰাকৈ আমাৰ সম্পৰ্কবোৰকো খুনীয়া কৰি পেলায়। সম্পৰ্কবোৰত সন্দেহক আশ্ৰয় দিব নালাগে। সম্পৰ্কবোৰ ওচৰত থাকোঁতেই তাৰ মূল্য বুজিব নোৱাৰিলে আঁতৰি যোৱাৰ পিছত হিয়া ঠাকুৰি কান্দিলেও বিচাৰি পোৱা নাযায়। ভোক লগাৰ সময়ত আহাৰ নিদি ভোক মৰি যোৱাৰ পিছত আহাৰেৰে উপচাই পেলালেও খাব নোৱাৰি। কাৰণ এটা সময়ত ভোকো নাইকিয়া হৈ যায় আৰু তেতিয়া আহাৰৰো প্ৰয়োজন নহয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। লগতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।